হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মোৰ অন্য এটি ব্লগ লৈ আপোনালোকক সকলোক স্বাগতম জনালোঁ। আৰু আজি মোৰ ভিডিঅ'টো আৰম্ভণি কৰিছোঁ চাৰিআলিৰ পৰা। কলেজ যোৱাই নাই, তাৰ আগতে আমি কিবা কিবি খাবলৈ ধৰিলোঁ। খাবলৈ কিয় ধৰিলোঁ? কাৰণ আমাৰ তাত আছিলে 500 টকা আৰু আমাক লাগে খুচৰা। যিহেতু আমাৰ তাত খুচৰা নাছিলে, খুচৰা কৰিবৰ কাৰণে কিবা খাই ল'লোঁ আৰু সেইকাৰণে জুচ খাই ল'লোঁ। অকণমান ঠাণ্ডা হৈ থাকিম, কাৰণ ইমান জ্বলা বস্তু বেছি খাই থকা হয় ন, সেইকাৰণে আৰু জুচকে খালোঁ। আৰু লগৰজনীও ক'লে যিহেতু সেইকাৰণে খাই ল'লোঁ। আৰু তাৰপিছত ইফালে আমাৰ এইটো হয় দেইলি বজাৰ। তাৰপিছত গৈ থকা সময়ত আগপিনে ৰাস্তা বনাই আছে, কিন্তু মানুহৰ ধৈৰ্য নাই, সেইকাৰণে আকৌ গাড়ীটো ঘূৰাই লৈ আনিলে। তাৰপিছত ইফালে চাইছে আমাৰ ৰাইজসকল সকলোৱে লিখাত ব্যস্ত হৈ আছে। এছাইনমেণ্ট গাইজ, এছাইনমেণ্ট। আমি পূৰা ফ্ৰী হৈ আছোঁ আৰু তাৰো লিখা নাই, কিন্তু তথাপিও লগৰজনী আছে লিখা, সেইকাৰণে তাইক কৰি দি আছে। এছাইনমেণ্ট দুটা পেপাৰ আছে ন, আমাৰতো হৈ গ'ল। আমি এছাইনমেণ্ট কেতিয়াবাই জমা দি দিলোঁ, আমাৰ একেবাৰে টেনশ্যন নাই। চবতকৈ লেট কৰোঁ আমি, কিন্তু চবতকৈ ফাৰ্ষ্ট এইবাৰ লাইফত প্ৰথমবাৰ এছাইনমেণ্ট আমি আগতে দিলোঁ নেকি। তাই ইফালে বনাই আছে ৰিলছ মেইন গাইজ, ৰিলছ মেইন। কিন্তু পঢ়াৰ পিছত আকৌ ৰিলছ বনাইছে, আৰু পঢ়াৰ সময়ত নহয়। আজিৰ ভিডিঅ' ইমানেই আছিল, বাই বাই।